অসমত চূণশিলৰ খনি ক'ত আছে আপুনি জানেনে? আপোনাৰ অপশ্যন কাৰ্বি আংলং, ধুবুৰী, তেজপুৰ আৰু হাইলাকান্দি। আপোনাৰ শুদ্ধ উত্তৰটো হ'ব কাৰ্বি আংলং। অসম পুলিচৰ মুখ্য কাৰ্যালয় ক'ত আছে আপুনি জানেনে? আপোনাৰ অপশ্যন শিৱসাগৰ, মালিগাঁও গুৱাহাটী, যোৰহাট আৰু উলুবাৰী গুৱাহাটী। আপোনাৰ শুদ্ধ উত্তৰটো হ'ব উলুবাৰী গুৱাহাটী। অসমত মুঠ কিমানখন পুলিচ ষ্টেচন আছে আপুনি জানেনে? আপোনাৰ অপশ্যন 345, 346, 340 আৰু 333খন। ইয়াৰ উত্তৰটো জনাৰ আগত এতিয়ালৈকে যদি মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তেনেহ'লে প্লিজ ছাবস্ক্ৰাইবটো কৰি লওক। আপোনাৰ শুদ্ধ উত্তৰটো হ'ব 346খন।